আজি মই শ'ল মাছ আৰু নৰসিংহৰে মাছৰ জোল বনাম। এয়া নৰসিংহখিনি পেষ্ট কৰি এয়া জোলটো উলিয়াই থৈছোঁ আগতীয়াকৈ। আৰু এয়া শ'ল মাছখিনি মই হালধি নিমখ দি সানি থৈছোঁ। এতিয়া তেলত ফ্ৰাই কৰি ল'ম। এয়া কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত মই মাছখিনি এপিচ এপিচকৈ দি ফ্ৰাই কৰিম। কেৰাহীত মই মাছখিনি ফ্ৰাই কৰি আছোঁ। মাছখিনি ফ্ৰাই কৰি আছোঁ। ফ্ৰাই হৈ গ'ল। এয়া আলু এটা মই আগতীয়াকৈ পিটিকি থৈছোঁ। আৰু এয়া নহৰু আৰু পিঁয়াজ আৰু এয়া মই নহৰু পিঁয়াজখিনি ইয়াত দি দিছোঁ তেলত। তেলখিনি মই মাছ ভজা তেলখিনি ব্যৱহাৰ কৰিছোঁ। ইয়াত মই জলকীয়া ব্যৱহাৰ কৰা নাই, আপোনালোকে কৰিলে কৰিব পাৰে জলকীয়া, কিয়নো মোৰ সৰু ছোৱালী কেইটাই খাব নোৱাৰিব জ্বলা হ'লে। সেইকাৰণে নহৰু আৰু পিঁয়াজ দিয়ে, আদা নহৰু পিঁয়াজ দিয়ে মই তেলত ভাজিছোঁ। এইখিনি সম্পূৰ্ণকৈ ভাজিব লাগিব। তাৰপিছতে মই মছলাখিনি ইয়াতেই দি দিম, সকলোখিনি মছলা। আৰু এয়া নিমখ সোৱাদ অনুযায়ী, ধনিয়া পাউডাৰ, হালধি আৰু জালুকৰ গুড়ি। এয়া আলু এটা সিজাই পিটিকি থৈছোঁ। ভজা হৈ গৈছে। এতিয়া মই আলুখিনি দি দিম ইয়াতে। আলুখিনি এটা একেবাৰে চিম্পুল এখন তৰকাৰী, মানে নৰসিংহ আৰু শ'ল মাছৰ জোল। এতিয়া মই ইয়াত নৰসিংহখিনি দি দিছোঁ। আলুখিনি অলপমান ভজাৰ পিছতে নৰসিংহৰ জোলখিনি মই ইয়াত দি দিছোঁ। তাৰপিছত অলপমান লৰাই দিম। দেখিছে, অলপ লৰাই দিছোঁ। তাৰপিছতে মাছ কেইপিচ দি লৰাই থাকিম। মাছখিনি দি অলপমান লৰাই এতিয়া উতল আহিবলৈ দিব লাগিব। তাৰপিছতে আমাৰ নৰসিংহ আৰু শ'ল মাছৰ আঞ্জাখন ৰেডি হৈ যাব। এয়া মই কেৰাহীৰ পৰা নমাই থলোঁ নৰসিংহ আৰু শ'ল মাছৰ জোলখিনি। এয়া হৈ গৈছে। দেখিছে, গৰম গৰম ভাতৰ লগত এতিয়া খাই সঁচাই খুব ভাল লাগিব। এয়া যদি আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পালে, তেনেহ'লে নিজেও এবাৰ ট্ৰাই কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু কাষতে থকা ছাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো টিপি দিব। হাই এভৰিৱান, মই এই ফুলসোপা সজাই নিজৰ মুখখন দেখাইছোঁ আপোনালোকক। মই দেৰি হ'ব পাৰে আজি। মায়ে ফটোটো তুলি দিছে, মোৰ বেকা-বেকি হয়। আপোনালোকক দেখাওঁ। ইয়াত দেখিছে ফুল, শেৱালি ফুল। আমি কালি শেৱালি ফুল খাইছিলোঁ। আজি সজাইছোঁ। ভাবিছোঁ আপোনালোকৰ সন্মুখত আজি সজাওঁ বুলি, সেইকাৰণে মই সজাই থৈ দিম। আৰু আইতাও ভাবিছে এয়া সজাই থৈ দে বুলি। আৰু যদি ভাল লাগে তেন্তে লাইক কৰিব, এটা কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো টিপি দিব, যাতে মোৰ অহা চেনেলটো চাই থাকিব পাৰে। আৰু মাৰ মোবাইলটোলৈ পঠিয়াব।